অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ মই হোমেন সোণোৱালে সোণোৱাল কছাৰী উপভাষাৰে দুআষাৰ আগবঢ়াব বিচাৰিছোঁ। শুনচোন সৰ্বাকাই, এমান কম দিনৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰী পা গৈ প্ৰাক্তন মুখ্যমন্ত্ৰী হবে বুলি অসমৰ মানুহে বিশ্বাসেই ক'ব নোৱাৰিছিল। তোৰ নিজৰ ইচ্ছামতেহে প্ৰাক্তন শব্দটো আহিব বুলি ভাবিছিল। এতিয়া গাঙে গাঙে তোৰ মুখক চাই কেনে ভোট দিছিলং বুলি কোৱা মানুহেই চোন বেছিকৈ দেখিছ। অসমৰ মানুহে কেতিয়াও ইমান সোনকালে তোৰ ক্ষেত্ৰত প্ৰাক্তন শব্দটো নাই বিচৰা আছিল। তই এই শব্দটোৰ বিৰুদ্ধে এবাৰো প্ৰতিবাদ নোকোৱা দেখি চবেই অবাক হৈ যালগি। তোৰ পদবীৰ প্ৰতি লোকমোহ নাহাই সেইষা কথা আমি জানো, কিন্তু তোৰ মুখকে চাই আশাৰে অসমৰ জাতীয় সমস্যা কিছুমান সমাধানৰ কাৰণে ভোট দিয়া মানুহখিনি মুখক চাই কেনে তোৰ কিবা এষা ক'ব লাগিছিল কাই। ৰাজনীতিত কোনোদিনে তই লোভি নোকোৱা মানুহ সেইষা চবেই জানি। দলে যি দায়িত্ব দি তাকে পালন কৰা মানুহ তই, কিন্তু তাৰ মূল্য জানো তোক দলে আজি দিল? উল্টা কি গোটেই দেশৰ নাগৰিকৰ ওচৰত অপমানহে কৰিল। আৰু পোকে কি বুজাব বিচাৰিল যে তই বিফল মুখ্যমন্ত্ৰী। জনসাধাৰণৰ চকুত সফল হিচাপে পৰিগণিত হোৱাৰ পিছতো নিজৰ দলে বিফল বুলি আওপোকে কি পৰিচয় দিল। তাত তই প্ৰতিবাদ কৰাটো ৰাইজে বিচাৰিছিল। মুখ্যমন্ত্ৰী আকৌ পাব লাগি বুলি নহয় কাই, কিন্তু কি কাৰণত তোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লগা হ'ল সেইষা এতিয়া লাখটকীয়া প্ৰশ্ন কাই। সেইষা অকল তইহে জানবে কাই। দিল্লী নেতাবোৰে তোকনো কি বুলি মান্তি কোৱাল বহুত বেয়া লাগি কাই। ৰাজনীতি দলসমূহৰ এনেকুৱা নিয়ম নীতিবোৰ বহুত বেয়া লাগি। অসমত অসমীয়াই ভোট দি বিধায়ক বনায়, বিধায়ক জিকায়। কণ মুখ্যমন্ত্ৰী হ'ব লাগে আকৌ দিল্লীয়ে পঠায়। এয়া অসমীয়া জাতিটোৰ কাৰণে বাৰু কথা নহয় কাই। কাই একালৰ তোৰ লুগুৰীয়াখিনিয়ে আজি আনন্দত মজগুল। বন্ধ খটাত সোমাই ৰং ৰহইচ কৈছে। সেতি বিধায়ক জিকি যোৱাৰ কাৰণে নহয়, তোক মুখ্যমন্ত্ৰী পা খহাব পাৰলং বুলিহে বেছি কি ফূৰ্তি পাছি জান কাই। তই ভাবিছিলে জানো এনেকে বিনা মেঘে বজ্ৰপাত পৰিব বুলি? কাই জানো না, বৰষুণৰ বতৰত ৰাস্তাত খোজ কাঢ়োঁতে অজুত খাই পুই কাপোৰ কানি বকা লাগিলেও মানুহে ইমান কি নেহাঁহি। শুকান ৰাস্তাত অজুত খাই পলে যিমান হাঁহি। তোক ইমান ডাঙৰ ডাঙৰ মানুহে চাৰিওফালে আগুৰি থাকোঁতেই কেনেকেনো শুকান ৰাস্তাতে অজুত খাই পলে কাই? না হেতিয়ে তোক লেং কাটি দিল? অসমৰ বেছিভাগ মানুহে দুখ কৈছে কাই। তই যে দুখ পায় নপোৱা ভাও জুইছ চবেই জানি। চকু পানী ধুই ৰাখি তই যে আনন্দ কোৱা অভিনয় কৰিছ, ঝলঝলীয়া চকুকেইটা চালে ধোৱা পুই কাই। তই যেমান দুখ পাছ অসমৰ বেছিভাগ মানুহে সিমানে দুখ পাছি কাই। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বেয়া বুলি নকওঁ। সি নিজৰ কৰ্মদক্ষতাৰ মাজেৰে নিজৰ স্থান লাভ কৰিছে, আমি আশীৰ্বাদ দিছোঁ। হ'লেও ককাই, তই যদি মুক্ত মনেৰে বিভাগীয় মন্ত্ৰীখিনিক কাম কৰিব সুবিধা নিদিলেহেঁতেন, নিজৰ কৰ্মদক্ষতা কেনেকৈ পৰিচয় দিলহেঁতেন? তই চবকে সমান চকুৰে চাইছিলে বুলি ৰাইজে জানি। সেই সুবিধা অনুসৰি হিমন্ত বিশ্ব শৰ্মাদেৱে নিজৰ বিভাগকেইটাত কৰ্মদক্ষতাৰ পৰিচয় দি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে জিলিকি উঠিল। ঠিক সেনেকৈ বাকীখিনি মন্ত্ৰীওতো একে সুবিধা পাইছিল। তেতিয়াহ'লে সিহঁতি নিজৰ কৰ্মদক্ষতা কিহক দেখাব নোৱাৰিল কাই? অকল এজন দক্ষ মানুহৰ ওচৰত চবেই ওলমি দিলে ৰাজ্যখন ক'ত উন্নতি হ'ব কাই? তেনেহ'লে গোটেইকেইটা বিভাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দায়িত্ব দিলেওচোন বাৰু হ'ব। তাকে ৰাজ্যখনৰ উন্নতিৰ স্বাৰ্থত চবেই নিজৰ নিজৰ বিভাগত কৰ্মদক্ষতা দেখাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে হওক। এনেকৈ ভাল কামৰ মাজেৰে প্ৰতিজন মন্ত্ৰীয়ে এদিন মুখ্যমন্ত্ৰী দাবী কৰিব পৰা হওক, আমি তাকে আশা কৰোঁ কাই। বিদায়ীখনত আমি তোক দিব লগনি একো নাই। আমি সাধাৰণ মানুহ, মাত্ৰ বুকুৰ একাজলি মৰমেই তোৰ কৰ্মৰাজিক সন্মানহে দিব পাৰোঁ। গতিকে সকলো কথা মানি লৈ তোৰ নামৰ আগত প্ৰাক্তন শব্দটো স্বীকাৰ কৰি নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আদৰণি জনালোঁ। অসমত চব সমস্যা যাতে সমাধান কৰিব পাৰি তাকে আশা কৰি লওঁ।